হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভালে, ময়ো ভালে আছোঁ। সেইদিনাখন আমি গৈ আহিলোঁ আমাৰ শিৱসাগৰ জিলাৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত বকতা মৌজাৰ জবলাটিং গাঁৱৰ গৌৰৱ বিস্ময়ক বাখৰ বেঙেনা গছ চাবলৈ, যিটো নেকি বৈজ্ঞানিকভাৱে ৫৮০ বছৰ বুলি অনুমান কৰা হৈছে। এই গছজোপাৰ সম্পূৰ্ণ বয়স। কিংবদন্তি অনুসৰি এই গছজোপা ৪ৰ্থ শতিকাৰ বৰাহী কছাৰী ৰজা মহামাণিক্যই নিজৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ বাবে ৰোপণ কৰিছিল বুলি ধাৰণা কৰা হয়। আৰু এক তত্ত্বই দাবী কৰে যে এই গছজোপা আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙে এজন বিষয়াই সুৰক্ষিত কৰিছিল। তদুপৰি আৰু এটা মতামত অনুসৰি চুতীয়া ৰজাই এই বহুমূলীয়া গছজোপা নিজৰ ৰাজ্যৰ সীমাত ৰোপণ কৰিছিল। বাৰু যি কি নহওক, বুৰঞ্জীয়ে বহু কথাই কৈ যায়, কিন্তু ইয়াৰ ইমান বছৰীয়া পুৰণা গছজোপাৰ কাষত ৰৈ আমি সঁচাকৈ বহুত আচৰিত হৈছোঁ। এতিয়াও ইমান ধুনীয়াকৈ বৃক্ষজোপা জীৱিত হৈ আছে। ইয়াৰ ফলটো একেবাৰে সৰু আৰু দেখিবলৈ ঠিক এটা মধুৰিৰ নিচিনা সৰু। আমি গৈছিলোঁ তালৈ আমাৰ আশাদ্বীপ নাট্যদলৰ হৈ ৫গৰাকী সদস্যা গৈছিলোঁ। কেইবাগৰাকী সদস্যা যাব নোৱাৰিলে বিশেষ অসুবিধাৰ বাবে। গৈ কিন্তু সঁচাকৈ ভাল লাগিলে। তাত বহুতো পাৰ্টি পিকনিকৰ বাবে আহিছে। আগত সিমান জেগাডোখৰ মানুহৰ মাজত প্ৰচলিত হোৱা নাছিল। বৰ্তমান কিন্তু মানুহৰ যি সমাগম দেখিলোঁ সেইদিনাখন সঁচাকৈ ভাল লাগিল। ফুচকা, মৰ্টন, চানা, তামোল, চবতকৈ বিখ্যাত বোলে বাখৰ বেঙেনাত কি ফুচকা। বাইদেউৰ নামটো কি? মালবিকা বাইদেউ। ফুচকাকেইটা কিন্তু বিখ্যাত দেই। টাউনৰ তাৰমানে বৰপুখুৰী পাৰৰ ফুচকায়ো পাত্তা পোৱা নাই। আজি খাই টেষ্ট কৰি যিটো পালোঁ, ভাল যথেষ্ট। এইজনী আমাৰ মুনুকণী দেই। বাখৰ বেঙেনাত পালোঁ আমাৰ মুনুৰ ভনীয়েক, সৰু ভনীয়েক মুনুকণী। ডাঙৰ হ'লগৈ এতিয়া, নামটো কিন্তু মুনুকণী আছে। যাওঁ দেই, যোৱা। নতুন বছৰ ২০২৪ত বহুত ভাল লাগিলে। বিশেষকৈ তোমালোকক পাই পেলাই বহুতো ভাল লাগিলে। এটাই কথা, ৰাজনীতি বেলেগ কথা, কিন্তু মই সমাজৰ এগৰাকী একে বন্ধুত্ব হিচাপে, বায়েক হিচাপে, নিজৰ ভণ্টি হিচাপে যে মুনুহঁতক পালোঁ, আজি মই নথৈ সুখী। আৰু নতুন বছৰটো এই আমাৰ মুনুই ইউটিউবৰ চেনেলৰ জৰিয়তে সকলো অসমবাসীক মই শুভেচ্ছা জনাইছোঁ। নতুন বছৰ সকলোৱে ভাল হওক, সুখময় হওক। নতুন বছৰে যাতে অনাগত দিনবিলাকৰ সুখময় কঢ়িয়াই আনক। ধন্যবাদ। ভাল লাগিলে বাইদেউ লগ পাই। ইমান মৰম চেনেহ থকা তাৰমানে নিজৰ তেজমহৰ নিচিনা বাই ভনী সম্পৰ্ক সুৰভি বাইদেউৰ লগত তেওঁক পাই ভাল লাগিলে। শিৱসাগৰ বাইদেউ আমাৰ বেষ্ট। হয় নাই? সুৰভি বাইদেউ সদায় জয়, সদায় জয়। বাইদেউ নাচি বাগি ফূৰ্তি কৰি গোটেইকেইজনীয়ে ফটো তোলাত লাগিলোঁ। মানুহৰ জীৱনটোনো কি নহয়নে? মৌনতা সকলো সময়তে শান্তিৰ চিন নহয়। মৌনতা বুকুৰ অশান্ত ধুমুহাজাকৰো চিন। মানুহৰ বুকুখনেই একোখন উপন্যাস। কেতিয়াবা ই ক'ৰবাত খোল খাই পৰে এজাক চকুলোৰ বৰষুণ।